আমি অনিন্দিতা's wardrobe আজি হালৰ পৰা বহুতখিনি খুব ধুনীয়া ধুনীয়া কাপোৰ আহিছে কেঁচা পাট কটন ষ্টেপল কটন পিওৰ টছ পিওৰ মাছৰাজ ৱাছ কটন এনেকুৱা আপোনালোকক দেখুৱাই দিছো অকনমান এইযোৰ হৈছে কেঁচা পাট কটন আমাৰ নিজৰ হালৰ নেভি ব্লু হ'ব খুব ধুনীয়া হয় এই কাপোৰ কেইযোৰ এখন পিওৰ টছৰ যোৰা এইটো চাকচোন খুব ধুনীয়া ধুনীয়া হয় পিওৰ টছৰ আপোনালোকে এই ডিজাইনবিলাক আমাক বিচাৰি আছিল কাৰণে আমি আকৌ বনালো এসব খুব ধুনীয়া ৱাছ কটন আহিছে পিওৰ মাছৰাজৰ সেট আহিছে এইবিলাক পিওৰ মাছৰাজ হয় সব আপোনালোকে আমাৰ হালৰ ৱাছ কটনখিনি খুব ভাল পাইছে যিসকলে লৈছে তেওঁলোকে জনাইছে যে মাৰ্কেটত যেটো চলি আছে তাতকৈ যথেষ্ট ধুনীয়া হৈছে বনাওতে এযোৰ ৱাছ কটন খুলি দেখুৱাইছো এযোৰ দেখুৱাকচোন এখিনি খুব কমফৰ্টেবল হয় আপোনালোকে পছন্দৰ ৰং দিলে আমি সেই ৰঙটো বনাই দিব পাৰিম এযোৰ বনাইছিলো পাতল হালধীয়া ৰঙত পাতল হালধীয়াত মেৰুন বগা আৰু পাৰ্পল ওয়াৰ্ক কৰা হৈছে এনেকৈ খুব ধুনীয়া ধুনীয়া ৱাছ কটন আমি ৰেডি কৰিছো এযোৰ আছিল বগা বগাত এনেকৈ বগা ফুল থকা বহুতে বিচাৰে আমাক এয়া বগাত বগা ফুল দিয়া হৈছে খুব ধুনীয়া হয় কাপোৰ কেযোৰ এযোৰ আছিল গ্ৰে কালাৰত আৰু এযোৰ হল ষ্টেপল কটনৰ ভাল কোৱালিটিৰ ষ্টেপল কটন আমাৰ নিজৰ হালৰ আপোনালোকে পছন্দৰ ৰং দিলে সেই ৰঙটো আমি বনাই দিব পাৰিম খুব ধুনীয়া হয় এই কাপোৰ কেযোৰ আৰু নুনি কটন জোৰ খুলি দেখুৱাইছো সৰি এযোৰ কেঁচা পাট কটন হয় সিলভাৰ গুণাৰে কাম কৰা হৈছে কাপোৰযোৰ খুবেই ধুনীয়া যিসকলে ইতিমধ্যে লৈছে আমাৰ কেঁচা পাট কটন গম পাইছে এখন আছিল মেখেলা লগত চাদৰখন এখন ইয়াত সাইড পটি ব্লাউজ পিস গুটেখিনি থাকিব এই কাপোৰ কেযোৰ যদি আপোনালোকে ল'ব বিচাৰে ডেসক্ৰিপচনত যেটো আমি WhatsApp নম্বৰ দি দিছো তাত যোগাযোগ কৰিব পাৰে ধন্যবাদ